নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ মোৰ ভেলুকাৰ চেনেল তৰফৰ পৰা আপোনালোকলৈ ভোগালী বিহুৰ ওলগ যাচিছোঁ আৰু মৰম যাচিছোঁ। আৰু যোৱা ৰাতি আমি আমাৰ ৰাইজ সৈতে আমি একেলগে উৰুকাৰ ভোজ ভাত খালোঁ, বহুত এনজয় কৰিলোঁ, ফূৰ্তি কৰিলোঁ, ধেমালি কৰিলোঁ। আৰু এইটো আমাৰ পৰম্পৰা, আমি এই পৰম্পৰাটো ধৰি ৰাখিছোঁ। আৰু এতিয়া আমাৰ দেউতাই অলপ আগতে গৈ পেলাই এই ভোজ ভাতৰ য'ত ভোজ ভাত ৰাতি ভোজ খাইছিলোঁ ৰভাৰ বাঁহ কাটি আনিছে আৰু বাঁহেদি টঙাল বনাই আছে। এতিয়া আমি সেই টঙাল তামোল গছ, ডাঙৰ গছ এইবিলাকত গাঁঠি দিম। আৰু আপোনালোকে জানে সেই টঙাল লগাই আমি এটা গীত গাওঁ, এই লাগৈ লাগৈ ধুমধাম লাগ, এনেকুৱা এটা কোৱা যায়। কম বহুত সৰু ল'ৰা ছোৱালী এইবিলাক দেখা নাই আৰু কমি গৈছে, যিহেতুকে আজিকালি ভেলাঘৰ দেখিবলৈ পোৱা নাযায়। বহু জেগাত আপোনালোকে চাব ভেলাঘৰ নাই। তামোল লাগৈ লাগৈ ধুমধাম লাগ, তামোল লাগৈ লাগৈ ৰমক চমককে লাগ। আমি বৰ্তমান বাবু এইজনী মাইনা, আমি ভেলাঘৰলৈ গৈ আছোঁ, মেজিৰ ওচৰলৈ গৈ আছোঁ। এতিয়া আমি মেজি জ্বলাম। ভেলাঘৰটো অৰিজিনেল হয়, গম পাই। কিন্তু এইখিনি ভোটকে যাব লাগিব, হয় তই ভোটকে যাব লাগিব।